আজি 26 এপ্ৰিল ভোটদান দিয়াৰ আগতে আজি ওদালগুৰি জিলাত ভোটদান চলি আছে আৰু ভোটদান দিয়াৰ আগতে মই লোকেল জুচ যেহেতু মই বনাই থাকোঁ সেইটোকে আজি মই অলপ বিক্ৰী কৰি থৈ আহোঁ যথেষ্টখিনি মানুহ হ'ব তাত সেইকাৰণে ভাবিলোঁ মানুহখিনিক অলপ জুচ খুৱাই থৈ আহোঁ নিজৰ বিজনেছটো চলি থাকিব সেইকাৰণে মই ওলালোঁ এয়া লৈছোঁ সামান্য বাল্টিটোতে মই যোগাৰখিনি লৈছোঁ আৰু টেবুল আছে তাতে মোৰ তেনেকৈ ওলালোঁ এইজনী ৰীণা তাই বৰ আগ্ৰহী আৰু মোৰ লগত হেল্প কৰিবলৈ তাইক লৈ আহিছোঁ তাইও আহিছে গতিকে আমি দুজনীয়ে আজি এই ফলৰ ৰসখিনি বিক্ৰী কৰি থৈ যাম বুলি আহিছোঁ তাইও বৰ আগ্ৰহী মহিলা তাই যিকোনো কাম কৰিবলৈ তাইও প্ৰস্তুত হৈ থাকে সেয়েহে তাইক আগ্ৰহী দেখি মোৰ লগতে তাইক সমভাগী হ'বলৈ লৈ আহিছোঁ ভালেই লাগিছে প্ৰত্যেকে আগ্ৰহেৰে খাইছে এইজনী মোৰ বা বহুত টাইম বিক্ৰী কৰাৰ পিছত তাইও আহি পালে আৰু দুজনীয়ে বহি ল'লোঁ অলপ কথা বতৰা পাতিলোঁ তাইও মহিলা সমিতিৰে কাম কৰি ফুৰে মোৰ বাজনী গতিকে তাইও ক'লে বোলে দৰে আগ্ৰহী মহিলা ওলাই আহিলে আমাৰো ভাল লাগে কাম কৰি যাবলৈ গতিকে আমাকো অলপ ভালেই পালে অলপ উৎসাহ দিলে গতিকে সকলোৱে আগ্ৰহেৰে উৎসাহেৰে খাইছে কিছুমানে মৌ বুলি সুধিছেও এনেকৈ ভাল লাগিল মহিলা পুৰুষ মহিলা সকলোৱে আগ্ৰহেৰে আহি খোৱাত সঁচাকৈয়ে মই বৰ আনন্দিত হৈছোঁ আৰু ইয়াত চাৰগাঁও স্কুলখন আছে ইয়াতে ডেইলি বজাৰখনৰ কাষতে দি এনেদৰে বহুত দিনৰ সপোন আছিল এনেদৰে নিজৰ এটা ব্যৱসায় চলাই যাম বুলি সঁচাকৈয়ে আজি সেই দিনটো আহি পালে আৰু এনেদৰে চলাই গৈ আছোঁ ভৱিষ্যতেও চলাই লৈ যাম বুলি ভাবিছোঁ যিহেতু বস্তুখিনি নিজে পাৰোঁ আৰু এইজনী আমাৰ বৌ মাজু বৌ তাইও খাই চালে বটলটো কালাৰটো বেলেগ দেখা হৈছে এইটো কৰদৈ এইটো বেল এইটো বেল এইটো বেল এইটো কৰদৈ এইটো কৰদৈ লাগে ভাল লাগছে লগিন দেখা দিতে নিজে কাস্টমারে দিবা যায় নাম তো বলা বেশি কেন কত এইটা লাভ নাকি কে করে বলবো 10 টাকা কে প্লেট
জিঙে চাই যায় জুচৰ দোকান দিয়াহে বিক্ৰী কৰিলোঁ যথেষ্টখিনি 3 বটল বিক্ৰী কৰিলোঁ এতিয়া আমাৰ দোকান সামৰিবৰ হ'ল দোকান সামৰিলেও হ'ল আমাৰ দোকান দিব আছে লাগিব সেইকাৰণে সামৰিলোঁ অহা অলপ দেৰি হ'ল 11:30 বজাত আহিলোঁ হ'লেও যথেষ্টখিনি বিক্ৰী হ'ল ভাল লাগিল মিলালোঁ ইয়াতে গৈ এতিয়া ভোট দিম সামৰ্থ্য অনুযায়ী ক্ষুদ্ৰ ব্যৱসায়টো আৰম্ভ কৰিছোঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ নাজানো আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে জনাব আজিলৈ এৰিছোঁ বাই